গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল নিবি চিম্পল ভিলেজ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি আছিলে দেওবাৰ, সেইকাৰণে অলপ উঠাতে মোৰ দেৰিয়ে হ'ল। তথাপিও উঠি কামখিনি কৰোঁ। দেওবাৰ মানেতো গমেই পায়, দিনটো জিৰণি নাই। তাৰ মাজেদি হ'লেও মই ৰাতিপুৱাৰ খানা ইফালে ৰেডি কৰিবলৈ আহিছোঁ। ৰাতিপুৱা আজি ভাত বনোৱা নাই, যিহেতু সদায় উঠি ভাতকেইটা খাই যাবই লাগে ওলাই। সেইকাৰণে ভাবিলোঁ ৰুটি আৰু অলপমান চব্জি ভাজি বনাওঁ। সেইকাৰণে ইপিনে ৰুটিয়ে ভাজি ৰেডি কৰোঁতে মনত পৰিল যে ৰাতিৰে অকণমান পনীৰ আঞ্জা আছিলে পনীৰৰ, সেইকাৰণে অলপমান পনীৰৰ আঞ্জা দি দিলোঁ। তাৰপিছতে ইপিনে মাংসৰ কাৰণে মই আলু ফ্ৰাই কৰি আছোঁ। আজি মই মটন বনাম ফুলকবি আৰু আলুৰে, আৰু মছলা ব্যৱহাৰ কৰিম আদা, নহৰু, জিৰা, এটা দিছোঁ শুকান জলকীয়া আৰু কেইটামান দিছিলোঁ জাতি জালুক। মছলাখিনি এইদৰে ভালদৰে বটি লৈ মই ৰেডি কৰি থৈছোঁ। আৰু এইফালে মাংসখিনি ভালদৰে ধুই এটা বিলাহী কাটি লৈছোঁ। তাৰপিছতে মই এইবাৰ কেৰাহীত পিঁয়াজখিনি ভালদৰে ভাজি লৈ মাংসখিনি দি অকণমান ঢাকনি লগাই দিছোঁ। তাৰপিছত অকণমান সিজাই লোৱাৰ পিছত ঢাকনিখন আঁতৰাই এনেকৈ ভালদৰে মাংসৰ পৰা যেতিয়া তেল ওলোৱা দেখিলোঁ, তেতিয়া মই অকণমান ভাজি লৈ তাৰপিছতে ইয়াত দি দিছিলোঁ মই ভাজি থোৱা আলু আৰু ফুলকবিখিনি। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে, সিহঁতে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু মাংসখন খাবলৈ কিন্তু বহুতেই ধুনীয়া হৈছিল, জুতি লগা হৈছিলে। আজিলৈ ইমানে, বাই।